নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচনত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি এই বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিৰ হাতত কাম কৰা ল'ৰাজনে আদিক বেলেগ এটা ৰাস্তাৰে ওলাই যাবলৈ দেখুৱাই দিব আৰু কাম কৰা ল'ৰাজনে আপুনি যিটো কাম কৰিবলৈ গৈছে সেইটো সম্পূৰ্ণ কৰিহে আহিব আৰু অতিথি বাইদেৱে আপোনাৰ নামতে সেন্দুৰ ল'ব লাগিব, গতিকে আপুনি যেনেকৈ অতিথি বাইদেউক নিজৰ কৰিবই লাগিব বুলি আদিক মনে মনে পঠাই দিব। আনফালে চন্দনে আদিক ৰুমত দেখা নাপায়। চন্দনে বহুত ভয় খাব আৰু চন্দনে মন্দিৰাক আহি সেই সকলোবোৰ কথা কৈ দিব আৰু ঘৰৰ সকলোৱে কথাবোৰ গম পোৱাৰ পিছত মন্দিৰাই আমি যিটো বিচৰা নাছিলোঁ সেইটোৱে হ'ল, আদি ঘৰৰ পৰা মনে মনে পলাই গ'ল। এতিয়া আদিক কলৈ গৈছে আপোনাক হয়তো মই ক'ব নালাগে, গতিকে আপুনি বেছি দেৰি কৰিব নালাগে, আদিক ৰখোৱা বুলি আদিৰ দেউতাকক পঠাই দিব। এতিয়া বাৰু আদিৰ দেউতাকে আদিক ৰখাব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতি আৰু অনাবিলৰ বিয়াখন হ'বলৈ ওলাব আৰু বামুণে কইনা লৈ আহা বুলি ক'ব আৰু সেই সময়তে আদি গৈ পাব আৰু আদিয়ে এই বিয়াখন হ'ব নোৱাৰে, অদিতি কেৱল মোৰ লগতহে বিয়া হ'ব বুলি ক'ব আৰু তেতিয়া অদিতি আৰু অনাবিলে আচৰিত হৈ পৰিব আৰু অনাবিলে তই কিয় ইয়ালৈ আহিছ বুলি আদিক প্ৰশ্ন কৰিব। এতিয়া বাৰু আদিয়ে অদিতিক নিজৰ কৰিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।